আৱিষ্কাৰ উদ্যোগন সাংস্কৃতিক সংহতিৰ এক মনোমোহা মিশ্ৰণ অসমৰ চাহ কাহিনী। অসমত চাহ উদ্ভিদ আৱিষ্কাৰৰ কৃতিত্ব প্ৰায় স্কটিছ দুঃসাহসিক আৰু বণিক ৰবাৰ্ট ব্ৰুচক দিয়া হয়। 1823 চনত ৰবাৰ্ট ব্ৰুচে সিংফো জনগোষ্ঠীৰ প্ৰধান বেচাগামক লগ পায় আৰু তেওঁক খিলঞ্জীয়া লোকে ব্যৱহাৰ কৰা স্থানীয় চাহ গছৰ বিষয়ে অৱগত কৰে। ব্ৰুচৰ সিংফো জনগোষ্ঠীৰ সৈতে মুখামুখি হোৱাৰ লগে লগে অসমৰ এটা প্ৰধান চাহ উৎপাদনকাৰী অঞ্চললৈ ৰূপান্তৰিত হোৱাৰ আৰম্ভণি হয়। ৰবাৰ্ট ব্ৰুচৰ মৃত্যুৰ পিছত তেওঁৰ ভাতৃ চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচে নিজৰ কাম অব্যাহত ৰাখিছিল। 1830 চনত চাৰ্লছে এই উদ্ভিদৰ নমুনা কলিকতাৰ উদ্ভিদ উদ্যানলৈ পঠিয়াইছিল, য'ত এই উদ্ভিদক চীনৰ চাহ উদ্ভিদৰ এক জাত বুলি চিনাক্ত কৰা হৈছিল। প্ৰথমে মণিৰাম দত্ত বৰুৱা নামেৰে পৰিচিত মনিৰাম দেৱান আছিল অসমত চাহ উদ্যোগ প্ৰতিষ্ঠা কৰা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এজন অসমীয়া সম্ভ্ৰান্ত ব্যক্তি। চাহ খেতিৰ অৰ্থনৈতিক সম্ভাৱনাক স্বীকাৰ কৰি চাহ বাগিচা আৰম্ভ কৰা প্ৰথম ভাৰতীয়সকলৰ ভিতৰত তেওঁৱেই আছিল। প্ৰথম অৱস্থাত দেৱানে ব্ৰিটিছৰ সৈতে সহযোগিতা কৰিছিল, তেওঁলোকক চাহ বাগিচা স্থাপন কৰাত সহায় কৰিছিল। এই অঞ্চল আৰু ইয়াৰ সম্পদৰ বিষয়ে তেওঁ বিস্তৃত জ্ঞান ব্ৰিটিছ চাহ ৰোপণকাৰীসকলৰ বাবে অমূল্য আছিল। মনিৰাম দেৱানে 1840 চনত চীনামৰাৰ চিংলত নিজাকৈ চাহ বাগিচা প্ৰতিষ্ঠা কৰি উদ্যোগটোৰ বৃদ্ধিত যথেষ্ট অৰিহণা যোগাইছিল। তেওঁৰ উদ্যমী মনোভাৱেই অসমৰ চাহ উদ্যোগৰ ভিত্তি স্থাপন কৰিছিল, যিটো অৱশেষত বিশ্বব্যাপী উদ্যোগত পৰিণত হৈছিল। ব্ৰিটিছৰ সৈতে আৰম্ভণিতে সহযোগিতা কৰাৰ পিছতো তেওঁলোকৰ সৈতে সম্পৰ্ক তিতা হৈ পৰে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ মূল ব্যক্তিত্ব হৈ পৰিছিল তেওঁ। 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়ত মনিৰাম দেৱানে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহক সক্ৰিয়ভাৱে সমৰ্থন কৰিছিল। তেওঁ ব্ৰিটিছ প্ৰশাসনক উৎখাত কৰি থলুৱা শাসন ব্যৱস্থাক পুনৰ উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁৰ জড়িততা আৱিষ্কাৰ হ'ল আৰু তেওঁক গ্ৰেপ্তাৰ কৰা হ'ল। অৱশেষত 1858 চনত মনিৰাম দেৱানক ফাঁচি দিয়া হয়। ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদসকলৰ ভিতৰত তেওঁৱেই অন্যতম। এজন অগ্ৰগণী চাহ ৰোপণকাৰী আৰু স্বাধীনতা সংগ্ৰামী হিচাপে তেওঁৰ উত্তৰাধিকাৰ অসম তথা সমগ্ৰ ভাৰতবৰ্ষতে স্মৰণ আৰু উদযাপন কৰা হয়। চাহৰ আৱিষ্কাৰ আৰু পৰৱৰ্তী খেতিয়ে অসমলৈ উল্লেখযোগ্য অৰ্থনৈতিক পৰিৱৰ্তন আনিলে। চাহ বাগিচাসমূহ ৰাজহুৱা আৰু কৰ্মসংস্থাপনৰ এক প্ৰধান উৎস হৈ পৰিল, যাৰ ফলত অঞ্চলটোৰ আৰ্থ-সামাজিক পৰিৱেশৰ পৰিৱৰ্তন ঘটিল। চাহ উদ্যোগেও অসমলৈ এক বৈচিত্ৰ্যময় কৰ্মশক্তি আনিছিল। ইয়াৰ চহকী সাংস্কৃতিক টেপষ্টিত অৰিহণা যোগাইছিল। বিভিন্ন সম্প্ৰদায় আৰু পৰম্পৰাৰ একত্ৰীকৰণে অসমৰ সাংস্কৃতিক আৰু সামাজিক গতিশীলতাক প্ৰভাৱিত কৰিছিল। অসমৰ চাহে ইয়াৰ অন্যান্য সোৱাদ আৰু গুণগত মানৰ বাবে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিলে। আজি অসম বিশ্বৰ অন্যতম বৃহৎ চাহ উৎপাদনকাৰী অঞ্চল। অসম চাহ বিশ্বজুৰি চাহ অনুৰাগীসকলে লালন পালন কৰা শক্তিশালী আৰু মাল্টি সোৱাদৰ সমৰ্থক। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।